মোৰ পুনৰ 5 মিনিট ব্ৰেক কৰাৰ বৰ্তমানে মই আছোঁ শিয়ালদা ষ্টেচনত। যথেষ্ট হুলস্থুল এইফালে এনাউন্সমেণ্ট চলি আছে। ইয়াৰ পৰা 7টা পিছত মোৰ ট্ৰেইন আছে। আজি ডেট হ'ল আপোনাৰ 8 মাৰ্চ 2019 চন। ইয়াৰ পৰা মই যাবলৈ আজি ওলাইছোঁ বোলপুৰ শান্তিনিকেতন। প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টা এটা ৰাস্তা, 3.5 ঘণ্টা 2.5 ঘণ্টা 4 ঘণ্টা এটা ৰাস্তা হ'ব ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত 7টা পিছত মোৰ ইয়াৰ পৰা ট্ৰেইন, তাত গৈ মই পাম অলম'ষ্ট 11টা বজাৰ আগে পিছে। আগত মই ভিজিট কৰিছোঁ আৰু এইবাৰ মই যাবলৈ চেষ্টা কৰিছোঁ, চাওঁ কি কৰিব পাৰোঁ তাত। আহি পালোহি বোলপুৰ ষ্টেচন শান্তিনিকেতন। ইয়াৰ পৰা মই যাম, তাৰ পৰা মোৰ জাৰ্ণি আছিল 7:20, 7টা বজাৰ পৰা আছিল আৰু বোলপুৰত মই পাইছোঁহি প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা এটা যাত্ৰা আছিল। আহি পালোহি ইয়াত বৰ্তমান, ভাল লাগিছে। বৰ্তমানে মই বোলপুৰ ষ্টেচনৰ পৰা ওলালোঁ। এখন ই-ৰিক্সাৰে মই এতিয়া ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম বিশ্বভাৰতী ইউনিভাৰ্চিটিৰ থকা ৰবীন্দ্ৰ ভৱনলৈ, যিটো একালত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসভৱন আছিল। বন্ধুসকল, বৰ্তমানে আছোঁ ৰবীন্দ্ৰ ভৱনৰ ভিতৰত। ৰবীন্দ্ৰ ভৱনৰ ভালেকেইটা ঠাইত ফটোগ্ৰাফী এলাউ নহয়, ফটোগ্ৰাফী এলাউ নহয়, তো গোটেই বস্তুখিনি আমি দেখুৱাব পৰা নাযায়। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনৰ লগত জড়িত বহুখিনি বস্তু এই ঠাইডোখৰত ৰখা হৈছে। তেওঁ সেই সময়ত কি কৰিছিল, কি নাই, বহুতখিনি বস্তু দেখিবলৈ পোৱা যায়। তেওঁ ব্যৱহাৰ কৰা বহুতখিনি বস্তু, তেখেতৰ জীৱনৰ লগত জড়িত বহুতখিনি বস্তু ইয়াত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। ছেলেমেয়েরা যারা নাটক ফাংশন করলে পরে এইখান থেকে, আর বাইরে থেকে যারা কলাভবনের যারা স্টুডেন্টরা যারা বাইরে থেকে ভর্তি হলে পরে এইখানে অ্যাডমিশন টেস্ট দিতে হয়, তারপর ভর্তি হয়। এইটা কি দাদা? বাড়িটার নাম হচ্ছে প্রতীচি, তারপর লেখা আছে ইতি সেন। ওনার মায়ের নাম ছিল অমিতা সেন। এটা হচ্ছে অমর্ত্য সেনের বাড়ি। অমর্ত্য সেনের বাড়ি। দিস ইজ দ্য হাউস অফ অমর্ত্য সেন, দ্য ওয়ান অফ দ্য নোবেল প্রাইজ উইনার অফ ইন্ডিয়া। চলেন দাদা। যিটোত নেকি আপোনাৰ গভৰ্ণমেণ্ট অফ ৱেষ্ট বেংগল ডিপাৰ্টমেণ্ট অফ টুৰিজিমৰ ফালৰ পৰা তেওঁলোকে একচুৱেলি কৰিছে কি, তাত কিছুমান পহু আছে, পহুবিলাক তেওঁলোকে সংৰক্ষণ কৰিছে। শান্তিনিকেতনৰ ভিতৰতে হয়, তো তালৈ যাবলৈ আহিছোঁ। অলম'ষ্ট ইয়াৰ পৰা 1-1.5 কিলোমিটাৰমান হ'ব লাগে। গৈ চাওঁ কিমান কি দেখে। মই প্ৰায় 8 বছৰমানৰ মূৰত ইয়ালৈ আহিছোঁ, যথেষ্ট ভাল লাগিছে। ফাগুন মাহ যিহেতু যথেষ্ট ভাল, বতৰো ভাল, আজি ফৰকাল। বৰ্তমান আহি পালোহি ডিৰ পাৰ্ক। শান্তিনিকেতনৰ তেনেক দাঁতিকাষৰীয়া অঞ্চলতে আছে ডিৰ পাৰ্ক বুলি কোৱা হয়। 300ৰো অধিক ইয়াত পহু বন বিভাগে পালন কৰি ৰাখিছে। এখন সৰু পাৰ্ক হয়, সময় পালে আপোনালোকো আহিব পাৰে, যথেষ্ট ভাল। ময়ো বৰ্তমান আহি পাইছোঁ। টিকেট মাত্ৰ 10 টকা। আহকচোন ভিতৰলৈ যাওঁ, কি
Spotted deer. Indian jackal. বৰ্তমান আছোঁ ডিৰ পাৰ্কৰ ৱাটছ টাৱাৰ। ইয়াৰ পৰা দেখি ভালেমান ওখ হয়, মই আপোনালোকক দেখুৱাব বিচাৰোঁ। ৰবি ছাত্ৰী নিবাস। So guys, this is the place from where the door of Nobel Prize was opened for the Indians. This is the Satimtala heritage. ঠাইডোখৰ কোৱা হয় ছাতিমতলা। ছাতিম হৈছে চটিয়না গছ অসমীয়া ভাষাত। তো এই গছজোপাৰ তলতে যিখন বেদী আছে সেই ঠাইডোখৰত বহি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেওঁৰ দেউতাকে জীৱনৰ বহু সময় কটাইছিল। ভালেমানখিনি সময় ইয়াত কটালোঁ, যথেষ্ট ভাল লাগিছে। আপোনালোকে চাব পাৰে এইবিলাক বেদী যিবিলাক আছে, পুৰণি দিনত যেনেধৰণে ক্লাছ হৈছিল সেই ক্লাছবিলাক আজি ইয়াত ভৰ্তি আছে। বিশ্বভাৰতী ইউনিভাৰ্চিটিৰ যি মাহাত্ম্য তেতিয়াৰ দিনাৰ পৰা যিটো আজিলৈকে সেই আছে। পৃথিৱীত চাগে এজনেই আছিলে, এজন মানুহ আজিলৈকে জন্ম হৈছিল যিজনে পৃথিৱীৰ দুখন দেশৰ কাৰণে দুটা ৰাষ্ট্ৰীয় সংগীত লিখি থৈ গৈছিল, তেওঁ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ছাতিমতলা যিটো মই অলপ আগত দেখাইছিলোঁ, ইয়াৰ অপজিটত যিটো আছে সেইটো হ'ল ছাতিমতলা। ছাতিমতলা তাতেই হৈছে তাৰ কিছুমান জেগা আছিলে যিবিলাক জেগা তেওঁৰ গীতাঞ্জলিখনৰ কিছুমান বস্তু লিখিছিল, প্লাছ আহিলে কি আৰু তেওঁ ভাৰতবৰ্ষৰ কাৰণে জনগণ মন আৰু বাংলাদেশৰ কাৰণে আমাৰ সোণাৰ বাংলা লিখি থৈ গৈছিল। আৰু চাগে পৃথিৱীত দ্বিতীয়জন তেওঁ নাই, দ্বিতীয়জন তেওঁৰ নিচিনা একচুৱেলি নাই। আৰু বহু দিনৰ মূৰত ইয়ালৈ আহি নিশ্চয় ভাল লাগিলে মোৰ। যথেষ্ট ডাঙৰ হয় কেম্পাছটো, গতিকেলৈ একেদিনাৰ ভিতৰতে 2-3 ঘণ্টা সময়ৰ ভিতৰত গোটেইখিনি মানে ফুৰি আপোনালোকক দেখুৱাব পৰাটো পচিবল নহয়, সম্ভৱ নহয়। তাৰ মাজতে যিমান যি পাৰিলোঁ, মোৰ ৰিক্সাৱালাজন সেই সিটো পাৰে ৰৈ আছে, তেওঁৰ ওচৰলৈ যাম এতিয়া। তাৰ পৰা মই ইয়াৰ পৰা যাম বোলপুৰ ষ্টেচনৰ পৰা মই বেক টু কলকাতা। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু ভাল পালে কি কৰিব লাগে আপোনালোকে জানি। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ, ধন্যবাদ।